ইমান ধুনীয়া নৃত্য তুমি প্ৰদৰ্শন কৰিছা, বিশেষকৈ মায়াবিনী গীতটিত, আৰু আমি তোমাক চেলুট জনাইছোঁ। আৰু রাতির বুকুর দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্রতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জনে কব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে শুনা তৰি দি থকামে চুব খুজিলে মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা
জানুৱাৰীত প্ৰগ্ৰেম কেনে পালা? তোমালোকৰ প্ৰগ্ৰেম ইমানেই ভাল লাগছি, মোৰ ব্যক্তিগতভাৱে ইমানেই ভাল লাগছি আৰু দৰ্শকেও বহুত মানে ভাল পাইছে। আমি দৰ্শকৰ মাজত ঘূৰি আছোঁ। তোমাৰ এই নৃত্যতে আমি মঞ্চতে আগতে দেখা পাইছোঁ। আজি আমাৰ মোটামুটি 30জনমান আছিল নেকি? অঁ আছিল। 30জনৰো বেছি আছিল কিজানি, মই কাউণ্টিং কৰা নাই। ইমান ধুনীয়া নৃত্য তুমি প্ৰদৰ্শন কৰিছা, বিশেষকৈ মায়াবিনী গীতটিত। আৰু আমি তোমাক চেলুট জনাইছোঁ আৰু Thank you, thank you. তোমাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তুমি বন্ধুত্বৰ খাতিৰত মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি তুমি যিটো নৃত্য উপহাৰ দিলা জুবিনদাৰ গীতত, মায়াবিনী গীতত, আমি সঁচাকৈ তোমাক প্ৰণাম কৰিছোঁ। Thank you, আমি মানে তোমাৰ কি? লগত সদায় আছোঁ আৰু তুমিও আমাৰ লগত থাকিবা। আৰু সমূহ এই বাৰ্তাটিৰ জৰিয়তে মই জনাব বিচাৰোঁ, সমূহ ৰাইজে যাতে যিটো আগুৱাই লৈ যায়। উদ্দীপনা আমাৰ সদায় আছে আৰু যিটো ইনষ্টিটিউট খুব ধুনীয়া তেওঁৰ মানে কাৰিকৰী বা তেওঁ যিজনে মানে ল'ৰা ছোৱালীক ডান্সটো শিকায়, এটা খুব সুন্দৰ পৰিৱেশ, নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ শিকায়। দিয়া আগন্তুক দিনত লগ পাম। ভাল লাগিছে, থেংক ইউ দিয়া। শুভেচ্ছা থাকিল।